মৰমৰ অকণিহঁত, আহা আমি আজি ব্যঞ্জন বৰ্ণ লিখোঁ। এইটো হৈছে ক, ক পৰা কল। এতিয়া আহা লিখোঁ খ, এইটো হৈছে খ, খ পৰা খাৰু। এতিয়া লিখোঁ গ, এইটো হৈছে গ, গ পৰা গছ। এতিয়া লিখিম ঘ, ঘটো এনেধৰণে লিখিবা, ঘ পৰা ঘৰ। এতিয়া আমি লিখিম ঙ, এইটো হৈছে ঙ, ঙ পৰা নাঙল। এতিয়া আমি লিখিম প্ৰথম চ, এইটো হৈছে প্ৰথম চ, প্ৰথম চৰ পৰা চকী। এতিয়া আমি লিখিম দ্বিতীয়া চ, এইটো হৈছে দ্বিতীয়া চ, দ্বিতীয়া চৰ পৰা ছোৱালী। এতিয়া আমি লিখিম বৰ্গীয় জ, এইটো হৈছে বৰ্গীয় জ, বৰ্গীয় জৰ পৰা জাহাজ। এতিয়া আমি লিখিম ঝ, এইটো হৈছে ঝ, ঝ পৰা ঝাৰি লোটা। এতিয়া আমি লিখিম ঞ, এইটো হৈছে ঞ, ঞ পৰা জিয়া। এতিয়া আমি লিখিম মূৰ্ধন্য ত, এইটো হৈছে মূৰ্ধন্য ত, মূৰ্ধন্য তৰ পৰা টেলিফোন। এতিয়া আমি লিখিম মূৰ্ধন্য থ, এইটো হৈছে মূৰ্ধন্য থ, মূৰ্ধন্য থৰ পৰা ঠেলা গাড়ী। এতিয়া আমি লিখিম মূৰ্ধন্য দ, এইটো হৈছে মূৰ্ধন্য দ, মূৰ্ধন্য দৰ পৰা ডালিম। এতিয়া আমি লিখিম মূৰ্ধন্য ধ, এইটো মূৰ্ধন্য ধ, মূৰ্ধন্য ধৰ পৰা ঢোল। এতিয়া আমি লিখিম মূৰ্ধন্য ন, মূৰ্ধন্য ন, এইটো মূৰ্ধন্য ন, মূৰ্ধন্য নৰ পৰা হৈছে হৰিণ। এতিয়া আমি লিখিম দন্ত্য ত, দন্ত্য তৰ পৰা তলা। এতিয়া আমি লিখিম দন্ত্য থ, এইটো দন্ত্য থ, দন্ত্য থৰ পৰা থাল। এতিয়া আমি লিখিম দন্ত্য দ, এইটো দন্ত্য দ, দন্ত্য দৰ পৰা দা। এতিয়া আমি লিখিম দন্ত্য ধ, এনেধৰণে লিখিবা দন্ত্য ধটো, এইটো হৈছে দন্ত্য ধ, দন্ত্য ধৰ পৰা ধান। এতিয়া আমি লিখিম দন্ত্য ন, এইটো দন্ত্য ন, দন্ত্য নৰ পৰা নাও। এতিয়া আমি লিখিম প, পটো তোমালোকে এনেধৰণে লিখিবা, পৰ পৰা পখিলা। এতিয়া আমি লিখিম ফ, এইটো হৈছে ফ, ফৰ পৰা ফেঁচা। এতিয়া আমি লিখিম ব, এইটো হৈছে ব, বৰ পৰা বাছ। এতিয়া আমি লিখিম ভ, ভ পৰা ভেকুলী। এতিয়া আমি লিখিম ম, এইটো হৈছে ম, মৰ পৰা মটৰ গাড়ী। এতিয়া আমি লিখিম অন্তস্থ জ, এইটো হৈছে অন্তস্থ জ, অন্তস্থ জৰ পৰা যঁতৰ। এতিয়া আমি লিখিম ৰ, ৰ পৰা ৰৌ মাছ। এতিয়া আমি লিখিম ল, ল পৰা লাও। এতিয়া আমি লিখিম ঊ পৰা দোৱাত।
এইটো হৈছে তলব্য খ তলব্য খৰ পৰা হৈছে শংখ এতিয়া আমি লিখিম মূৰ্ধন্য খ এইটো হৈছে মূৰ্ধন্য খ মূৰ্ধন্য খৰ পৰা খাৰ এইটো হৈছে দন্ত্য হ দন্ত্য হৰ পৰা সিংহ এইটো হৈছে হৰ পৰা হাঁহ এতিয়া আমি লিখিম ক্ষটো ক্ষটো তোমালোকে এনেধৰণে লিখিবা ক্ষৰ পৰা খুৰ এতিয়া লিখিম দৈৰ এইটো দৈৰৰ পৰা গঁড় এতিয়া লিখিছোঁ ধৈৰৰ পৰা পঢ়াশালী এতিয়া লিখিছোঁ এইটো হৈছে ইয়ৰ পৰা ময়ূৰ এইটো হৈছে হৰ্ষন্তৰ পৰা কচৰত এতিয়া আমি লিখিম অনুস্বাৰৰ পৰা দলং এইটো হৈছে বিসৰ্গৰ পৰা দুখ আৰু শেষত আছে চন্দ্ৰবিন্দুৰ পৰা কঁঠাল ধন্যবাদ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ